সোণোৱালৰ বোধহয় কাণো কলা হৈছে, মুখো বোবা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দৰ কাণো কলা হৈছে আৰু মুখো বোবা হৈছে, যাৰ বাবে অসমীয়া ৰাইজে কৰা প্ৰতিবাদবোৰ তেওঁ নেদেখেও আৰু নুশুনেও। প্ৰথমতে আপোনালোকে আমাক গুলিৰে থকা সৰকা কৰিছে, তাৰপিছত বুলেট প্ৰুফ জেকেট পিন্ধাই দিছে। আমি এনেকুৱা ৰক্ষা কবচ আমাক নালাগে, আমাক কাম নালাগে নালাগে নালাগে। প্ৰথমে আপোনালোকে আমাক গুলিৰে থকা সৰকা কৰিছে, তাৰপিছত আমাক বুলেট প্ৰুফ পিন্ধাই দিছে। নালাগে আমাক এনে ধৰণৰ ৰক্ষা কবচ, ভাঙি দিম বৰশী। আমি ললিপপ খাই থকা অসমীয়া এতিয়া নহয়, আমি দৰকাৰ হ'লে আপোনালোকৰ বৰশী ভাঙি দিম, টপ ছিঙি আনিম। জাতিৰ আহুকালৰ সময়ত চৰকাৰে যিবোৰ টোপ দিছে সেইবোৰ আমি নিগিলোঁ, সেই টোপ আমি অসমীয়াই নিগিলোঁ, বৰং বৰশীয়ে ছিঙি আনিম। আমি কা নামানো নামানো নামানো, আমি ললিপপ খাই থকা অসমীয়া নহয়। এতিয়া আমি টপ নিগিলোঁ নিগিলোঁ নিগিলোঁ। আচুৰ উদ্যোগত উলিওৱা আজি বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰপেটাৰ এগৰাকী সংগ্ৰামী নাৰী তথা কবি চন্দনা পাঠকে এইদৰে ক্ষোভেৰে চৰকাৰক ক্ষুধাৰ সমালোচনা কৰে, কেৱৰ বিৰুদ্ধে সৰব হৈ পৰে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত আজি বৰপেটা ৰাজপথলৈ বৰপেটাৰ মহিলা শক্তি ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচীত এইদৰে ক্ষোভ উজাৰে চৰকাৰৰ বিৰুদ্ধে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত আজি বৰপেটা ৰাজপথলৈ মহিলা শক্তি ওলাই আহি বিশ্বাসঘাতকতাৰ দল গবেক সৰ্বা তোমাৰ কাম নাই, সৰ্বা তোমাৰ লাজ নাই, জাতি যায় মাতি যায়, সৰ্বাৰ তোমাৰ লাজ নাই, টপ দিলে নহ'ব, কা বাতিল কৰক চৰকাৰে আদি বিভিন্ন শ্লোগানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। জ্বলিব আৰু আমাক শ্বহীদৰ পঞ্চশ্বহীদৰ বিচাৰ লাগে, পঞ্চশ্বহীদৰ হত্যাকাৰীক নিপাত যাওক। সৰ্বানন্দ সোণোৱালৰ বোধহয় কাণো কলা হৈছে, মুখো বোবা হৈছে, কিন্তু এতিয়াও আমি তেওঁক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি আমাৰ মানুহ আছিল, আমাৰ ফালে উভতি আহক। আমি আকৌ আপোনাকে তাৰমানে কৈছোঁ, আপুনি কেইটামান ভোটৰ স্বাৰ্থত আৰু আমি স্বদেশী মানুহখিনি থাকোঁতে আপোনালোকক কিয় বিদেশী ভোটৰ দৰকাৰ হয় সেইখিনি আমি বুজি পোৱা নাই। এতিয়া আপোনালোকে বিদেশী আনি জাপি দিব, আগৰ বিদেশীবোৰ আছে সেইবোৰকো এতিয়া ক'ত খেদিব আপোনালোকে, খেদাৰ প্ৰতিশ্ৰুতি দি এতিয়া আপোনালোকে সেইবোৰকো নাগৰিকত্ব দিয়াৰ পৰিকল্পনা কৰিব, আকৌ নতুনকৈ বিদেশী জাপি দিব ওলাইছে। সকলো বাদ দিলে আমাৰ মানুহৰে খোৱা পিন্ধা থকা, আমাৰ মানুহৰ চাকৰি নাই, আমাৰ সকলো হেৰাই যাব। এতিয়াতো আমাৰ ভাষাটো হেৰাই যাবলৈ উপক্ৰম হৈছে। গতিকে আমাক ৰক্ষা কবচ, আপোনালোকে নামত আমাক ৰক্ষা কবচ দিম বুলি কৈছে, কিন্তু কেনেকৈ ৰক্ষা কৰিব আমি বুজি পোৱা নাই। প্ৰথমতে আপোনালোকে আমাক গুলিৰে থকা সৰকা কৰিছে, তাৰপিছত বুলেট প্ৰুফ জেকেট পিন্ধাই দিছে। আমি এনেকুৱা ৰক্ষা কবচ আমাক নালাগে, আমাক কাম নালাগে নালাগে নালাগে। এই সময়ত চৰকাৰে যিবিলাক টোপ দি আছে আমি সেই টোপ বৰশীৰ পৰা দৰকাৰ হ'লে ছিঙি আনিম, কিন্তু সেই টোপ আমি অসমীয়াই নিদিলোঁ। এইবাৰ আমি অসমীয়া আৱেগিক, কিন্তু আমাৰ সেই বুলি বিবেকো আছে। হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দই পাহৰি গৈছে, ভাবিছে যে কেইটামান ললিপপ দিলে আমি অসমীয়া সংগ্ৰামৰ পৰা বিচলিত হ'ম। আমি ললিপপ খাই থকা অসমীয়া এতিয়া নহয়, আমি দৰকাৰ হ'লে আপোনালোকৰ বৰশী ভাঙি দিম, টপ ছিঙি আনিম, আমি সেই টপ ছিঙি আনি আমাৰ কামত লগাম টপ, কিন্তু আমি জাতিধ্বংসী নাগৰিকত্ব সংশোধিত আইন বাতিলৰ দাবীত গোটেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৰপেটাতো এনেকৈ ওলাই আহিছে মহিলাসকল, ওলাই আহিছে সাহিত্যিক বুদ্ধিজীৱী সাংবাদিকসকল, কিন্তু তাৰ পিছতো চৰকাৰো গা লৰা নাই। আকৰগজ চৰকাৰ। নিউজ ডেস্ক, ব্ৰেকিং নিউজ 24 অসম।